ক্ষমা এইটো হৈছে এটা বহুত ডাঙৰ শব্দ ক'ব গ'লে আমাৰ জগতৰ ই এটা ডাঙৰ ঔষধ যিজন মানুহে ক্ষমা কৰি দিব পাৰে আমি সদায় কওঁ যে সেইজন মানুহৰ অন্তৰখন বহুত বহল বহুত ডাঙৰ কিন্তু যিজন মানুহে ক্ষমা বিচাৰে তেখেতৰ স্থানো কিন্তু আমি ওপৰতেই থ'ব লাগিব আমাৰ যে এই কষ্টবোৰ যে দুখ আমাৰ খং আমাৰ ঈৰ্ষা এনেকুৱা ধৰণৰ নিগেটিভ ইম'শ্যনছবোৰ আমি কষ্টৰে কঢ়িয়াই লৈ ঘূৰি ফুৰোঁ কিন্তু যিহেতু আমি ভাবোঁ ক্ষমা কৰি দিয়াটো সহজ নহয় কিন্তু এই লেট গো কৰা এৰি দিয়াটো এই কষ্টবোৰ কঢ়িয়াই লৈ ঘূৰি ফুৰাতকৈ বেছিহে সহজ আমাৰ জীৱনত দয়া ক্ষমা মৰম ভালপোৱা আৰু লগতে কৃতজ্ঞতা এনেকুৱা বস্তুবোৰ এই বিষয়বোৰ কেনেধৰণে সহজে সংযোগ কৰিব পাৰোঁ তাৰ কাৰণে বহুতো উপায় আছে হো'অপ'ন'প'ন' প্ৰেয়াৰ হৈছে তাৰে এটা টুল যাৰ দ্বাৰা আমি এই বিষয়বস্তুখিনি আমাৰ জীৱনত সহজে আমি আয়ত্ব কৰিব পাৰোঁ সহজে আমি ল'ব পাৰোঁ আৰু জীৱনটো সুখময় আৰু সমৃদ্ধিশালী কৰি তুলিব পাৰোঁ মই কস্তুৰী মহন্তই আপোনালোক সকলোকে মোৰ হো'অপ'ন'প'ন' এটা ফ্ৰী ৱৰ্কশ্বপলৈ আমন্ত্ৰণ জনাইছোঁ মই এগৰাকী হো'অপ'ন'প'ন' চাৰ্টিফাইড হিলাৰ গতিকে মই বিচাৰিছোঁ যে আপোনালোক সকলোৰ লগতে মই এই বিষয়ে আলোচনা কৰোঁ আৰু ইয়াৰ বিষয়ে ভালকৈ জনাবলৈ মই অনলাইন ৱৰ্কশ্বপ কৰিছোঁ আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে আৰু ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে এয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব পাৰিব তাৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু তাতে মোৰ ক্লাছৰ সময় আৰু তাৰিখৰ বিষয়ে আপোনালোকে জানিব পাৰিব গতিকে আপোনালোক সকলোকে এই মোৰ ক্লাছলৈ আমন্ত্ৰণ জনালোঁ থেংক ইউ